নমস্কাৰ, মই ৰফিকুল ইছলাম। আজি তোমালোকক ক্লাছ 5-ৰ ইংলিছৰ প্ৰথম যিটো লেচন আছিলে, লেচন 1 আছিলে, সেইটো অসমীয়াত আলোচনা কৰিছোঁ। প্ৰথম চেপ্টাৰটো অসমীয়াত আলোচনা কৰিছিলোঁ আৰু আজিৰ ভিডিঅ'টোত প্ৰশ্ন উত্তৰৰ বিষয়ে, কুৱেশ্যন এনচাৰ বিষয়ে আলোচনা কৰিম। গতিকে চোৱাচোন। ফিল ইন দ্য ব্লেংকছ উইথ দ্য কাৰেক্ট ৱৰ্ড ফ্ৰম দ্য পয়েম। আমি কবিতাৰ পৰা শুদ্ধ শব্দবোৰ বাছি ইয়াত লিখিম। বুজি পাইছা? ইয়াত চোৱা, অল থিংছ, ইয়াত 3টা ৱৰ্ড দি দিছে। চোৱা, লাইট, ব্ৰাইট, গ্ৰেট। তেতিয়াহ'লে ইয়াত কি আছিলে? আমি যিটো কবিতা আছিলে, যিটো পয়েম আছিলে, সেই পয়েমটো চালে আমি তাত দেখা পাওঁ যে অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল লিখা আছিলে। তেতিয়াহ'লে এইখিনিত কি হ'ব? ব্ৰাইট। অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল হ'ল। ইটছ লিটিল ফ্লাৱাৰ ডেট অপেন্স। এইটো কি হ'ব? অপেন্স। তেতিয়াহ'লে এইটো মই লিখি দিছোঁ, তোমালোকে চাই লিখি ল'বা। গড মেড দেয়াৰ টাইনি উইংছ হ'ল, মানে ভগৱানে সিহঁতৰ যিটো সৰু সৰু যিটো পাখি বনাইছিলে, সৰু পাখিয়ে বনাইছিলে, সৰু পাখি বনাইছিলে। এইটো কি হ'ব? উইংছ। ইয়াত দি দিছে, তোমালোকে চাই লিখি ল'বা হ'ল। এতিয়া চোৱা যে লেটছ চি, চাওঁ আহা, লেটছ চি, চাওঁ আহা, হাউ মাছ ইউ হেভ আণ্ডাৰষ্টুড। তুমি কিমান বুজি পাইছা দ্য পয়েম, মানে এই কবিতাটো তুমি কিমান বুজি পাইছা, চাওঁ আহা হ'ল। ৰাইট দ্য নেমছ অফ টু স্মল ক্ৰিয়েচাৰ্ছ, ৰাইট দ্য নেমছ অফ টু স্মল ক্ৰিয়েচাৰ্ছ, মানে আমি দুটা ক্ৰিয়েচাৰৰ, মানে সৰু দুটা ক্ৰিয়েচাৰৰ বিষয়ে ক্ৰিয়েচাৰৰ নাম লিখিব লাগে। এতিয়া ক্ৰিয়েচাৰ মানে কি আছিলে? প্ৰাণী। বুজি পাইছা? মানে জীৱিত বস্তু। আমি দুটা জীৱিত বস্তুৰ নাম ইয়াত লিখিব লাগে। মই কুৱেশ্যন আনচাৰ লিখিছোঁ, ইয়াত দেখুৱাই দি আছোঁ। চোৱা, এইটো তোমাৰ কি হ'ব যে তুমি ইয়াত এনিমেল লিখিব পাৰা। বুজি পাইছা? বা এনিমেল লিখিব পাৰা বা বাৰ্ডছ লিখিব পাৰা হ'ল। মই লিখি দিছোঁ, তোমালোকে কুৱেশ্যন এনচাৰটো চাই ল'বা। ইয়াত চোৱা, প্ৰথমটো যিটো এনচাৰ চোৱা, বাৰ্ডছ এণ্ড এনিমেলছ, বা তোমালোকে বাৰ্ডছ, এনিমেলছ এণ্ড হিউমেন, ফ্লাৱাৰ্ছ, এনেকৈ লিখিব পাৰা হ'ল। পিছৰ যিটো কুৱেশ্যন আছে চোৱা, হি মেড দিয়াৰ গ্ল'য়িং কালাৰ্ছ। সি সজাইছে, কি সজাইছে? মানে উজ্জ্বল কালাৰবোৰ সজাইছে বা বনাইছে। কোনে বনাইছে? হি মেড দিয়াৰ গ্ল'য়িং কালাৰ্ছ। এতিয়া ইয়াৰ প্ৰশ্নটো হ'ল যে হু ইজ হি? ইয়াত হি যে কৈছে, ইয়াত যে হি যে আছে, হি মেড, সি বনাইছে। বুজি পাইছা? হি বনাইছে যে দেয়াৰ, সিহঁতৰ, গ্ল'য়িং কালাৰ্ছ, উজ্জ্বল কালাৰবোৰ, মানে ৰংবোৰ, উজ্জ্বল ৰংবোৰ যে দিছে, সেই কোনে দিছে? হি দিছে। এতিয়া ইয়াত প্ৰশ্নটো হ'ল যে হিটো কোন? আমাৰ ইয়াত প্ৰশ্ন হ'ল যে হিটো কোন? হু ইজ হি ইন দিছ লাইন? এই লাইনত, যিটো লাইনত, কবিতাটোৰ যিটো লাইনত হি দিয়া আছে, এই হিটো কোন বুলি কৈছে? এইটো আমি জানো যে এই ধুনীয়া ধুনীয়া কালাৰ, উজ্জ্বল কালাৰবোৰ কোনে বনাইছে? ভগৱানে বনাইছে হ'ল। তেতিয়া আমি এইটো কি লিখিব পাৰোঁ যে ইয়াত ইন দিছ লাইন হি ৰেফাৰ্ছ টু গড। ইন দিছ লাইন হি, ইয়াত চোৱা, ইন দিছ লাইন হি, যিটো হি আছে, সিটো কোন? ৰেফাৰ্ছ টু গড। এইটো ভগৱানেহে বনাইছে। বুজি পাইছা? তেতিয়া আমি এইখিনি বুজি পালোঁ। দুটা কুৱেশ্যন এনচাৰ তোমালোকে লিখি ল'বা যে হি ইয়াত কাক বুজাইছে? ভগৱানক বুজাইছে। যে হি ইয়াত প্ৰশ্নটো ধুনীয়াকৈ বুজি ল'বা যে হি মেড দিয়াৰ গ্ল'য়িং কালাৰ্ছ। এতিয়া যে হি বুলি কৈছে, সি বনাইছে, কি বনাইছে? মানে ধুনীয়া ৰংবোৰ, মানে উজ্জ্বল ৰংবোৰ বনাইছে। কোনে বনাইছে? কাৰণ হি বনাইছে। এইটো হিটোৰ নামটো দিয়া নাই নহয়। বুজি পাইছা? তেতিয়া হিটো কোন হ'ব? এই হিটোক ভগৱান হ'ব। আকৌ হু ইজ হি, ইয়াত কৈ দিছে যে হু ইজ হি, হি কোন হ'ল। তেতিয়াহ'লে কুৱেশ্যন এনচাৰটো মই দেখুৱাই দিছোঁ, তোমালোকে লিখি ল'বা হ'ল। এতিয়া চোৱা, হি মেড দেয়াৰ টাইনি উইংছ। সি সজাইছে দেয়াৰ কি? টাইনি উইংছ। এতিয়া সৰু সৰু পাখি, সি সৰু সৰু পাখি বনাইছে। বুজি পাইছা? বা দেউকা বুলিও ক'ব পাৰা। ইয়াত পাখি আৰু দেউকা একেই হ'ব। টাইনি উইংছ, সৰু সৰু দেউকা বনাইছে যে সি বনাইছে, কিন্তু ইয়াত
কুৱেশ্যনটো কি হ'ল হু ইজ দেয়াৰ ইন দিছ লাইন। এতিয়া এই যিটো লাইনত দেয়াৰ লিখা আছে যে এই দেয়াৰে কাক বুজাইছে বুজি পাইছা। সিটো বনাইছে, আমি সিটো আগত গম পালো যে ভগৱানে বনাইছে। কাক বনাইছে ইয়াত এইটো কাৰণে কৈছে যে দেয়াৰ মানে ইয়াৰ কাক বনাইছে, কাৰ দেউকা বনাইছে। এতিয়া আমি দেউকা বুলি ক'লে কাৰ দেউকা থাকে, মানুহৰটো নাথাকে, কিহৰ থাকিব, চৰাইৰ থাকিব। হ'ল তেতিয়াহ'লে এইটো এনচাৰ কি হ'ব, ইন দিছ লাইন দেয়াৰ ৰেফাৰ কোন হ'ব, এইটো বাৰ্ডছ। হ'ল মই কুৱেশ্যনটো এনচাৰটো ইয়াত লিখি দিছোঁ, তোমালোকে চাই ল'বা। এনচাৰটো চাই লোৱা ধুনীয়াকৈ যে চোৱা, ইন দিছ লাইন দেয়াৰ ৰেফাৰ্ছ টু দ্য বাৰ্ডছ। হ'ল ইয়াত মানে যিটো দেয়াৰ, এই দেয়াৰ যিটো হ'ব, এই দেয়াৰে কাক বুজাব, চৰাইক বুজাব, বাৰ্ডছ। ইন দিছ লাইন দেয়াৰ ৰেফাৰ্ছ টু দ্য বাৰ্ডছ। হ'ল এইখিনি বুজি পাইছে। এতিয়া কুৱেশ্যনটো বুজি পাব লাগিব। তুমি যদি কুৱেশ্যনটো বুজি নোপোৱা তেতিয়াহ'লে এনচাৰটো লিখিব নোৱাৰিবা। কুৱেশ্যনটো হ'ল এইটোহে, ইয়াৰ পৰা এইখিনিহে মেইন কুৱেশ্যনটো। ইয়াত যিটো কথা কৈছে ইয়াৰ মেইন কুৱেশ্যনটো হ'ল এইখিনিহে। কাৰণ কৈছে যে সি সজাইছে যে দেয়াৰ সিহঁতৰ ঠাইনি উইংছ সৰু সৰু দেউকাবোৰ সজাইছে যে, এয়া ভগৱানে সজাইছে আমি জানো, এইটো গম পালোৱেই, ওপৰতেই গম পালোঁ। কিন্তু দেয়াৰ বুলি যে কৈছে সেই দেয়াৰটোৱে কোন, মানে কাক বুজাইছে, বাৰ্ডছ, চৰাইক বুজাইছে। হ'ল ইয়াত চোৱা, হোৱাট আৰ দ্য থিংছ ডেট গড হেজ মেড। এতিয়া ইয়াত কৈছে যে ভগৱানৰ সৃষ্টি বস্তুবিলাক কি কি। আমি জানো যে প্ৰাকৃতিত থকা সকলো বস্তুৱে কি হয়, ভগৱানৰ সৃষ্টি হয়। হ'ল এইটো আমি এনেকৈ লিখিব পাৰোঁ যে গড হেজ মেড অল দ্য থিংছ অফ নেচাৰ। তাৰমানে কি যে ভগৱানে প্ৰাকৃতিৰ সকলো বস্তুৰেই সৃষ্টি, মানে সকলো বস্তুৱে প্ৰাকৃতিত থকা সকলো বস্তুৱে ভগৱানে সৃষ্টি কৰিছে। হ'ল গড হেজ মেড অল দ্য থিংছ অফ নেচাৰ, মানে প্ৰাকৃতিত থকা সকলো বস্তুৱে ভগৱানৰ সৃষ্টি বা ভগৱানে সৃষ্টি কৰিছে। হ'ল এইখিনি বুজি পাইছে। এতিয়া এইটো হ'ল তোমাৰ ডিৰ এনচাৰ। ইয়াত খালি জাষ্ট এনচাৰবিলাকহে লিখি দিছোঁ, কুৱেশ্যনটো লিখা নাই। কুৱেশ্যনটো তোমালোকে কিতাপৰ পৰা লিখি ল'বা। হ'ল এতিয়া চোৱা, হোৱাই ডাজ দ্য পয়েট প্ৰেজ গড ইন দিছ পয়েম। তাৰমানে কবিতাটোত তোমাৰ যিটো পয়েট আছে, মানে কবি আছে, যিজনে লিখিছে, সি ভগৱানক কিয় প্ৰশংসা কৰিছে, বুজি পাইছা। তাৰমানে ৱাই ডাজ দ্য পয়েট প্ৰেজ, মানে কবিয়ে কিয় প্ৰশংসা কৰিছে, গড ভগৱানক কিয় কৰিছে, ইন দিছ পয়েম এই কবিতাটোত কবিয়ে ভগৱানক কিয় প্ৰশংসা কৰিছে। কাৰণ ভগৱানে সকলো বস্তুৱেই সৃষ্টি কৰিছে, সকলো প্ৰাকৃতিত থকা সকলো বস্তুৰ সৃষ্টি ভগৱান কৰিছে। আৰু সকলো প্ৰাকৃতৰ যিমান ধুনীয়া ধুনীয়া ৰং উজ্জ্বল কৰিছে, সেইকাৰণে ভগৱানে কি মানে ভগৱানক কবিয়ে প্ৰশংসা কৰিছে। এইটো আমি ইয়াত চোৱাচোন, তোমালোকে ধুনীয়াকৈ লিখি ল'বা, মই লিখি দিছোঁ। চোৱা, দ্য পয়েট প্ৰেজ গড ইন দিছ পয়েম। হ'ল মানে কবিয়ে প্ৰশংসা কৰিছে, ভগৱানক প্ৰশংসা কৰিছে কবিতাটোত, কিয়নো বিকজ কাৰণ গড হেজ মেড অল দ্য থিংছ, ভগৱানে সকলো বস্তু বনাইছে, এণ্ড বিউটি অফ নেচাৰ। বুজি পাইছা। চাৰ্কল দ্য ৰাইমিং ৱৰ্ডছ ইন ইটছ গ্ৰুপ। তাৰমানে কি কৈছে যে প্ৰতিটো থোপতে উচ্চাৰণৰ মিল থকা শব্দবিলাকৰ বৃত্তাকাৰ মানে ৰাউণ্ড চিন দিবলৈ। বুজি পাইছা। স্মল বিউটিফুল অল, ইয়াত যিবোৰ শব্দ মানে তোমালোকে চাই ল'বা, যিটো মিল থাকিব তোমালোকে ৰাউণ্ড চিন দি দিবা। এতিয়া তলত চোৱাচোন, ইয়াত চোৱা, ইয়াত খালী ঘৰবোৰত মই লিখি দিছোঁ গ্ৰাছ হোপাৰ, ফ্লাৱাৰ, বাটাৰফ্লাই, টুলছ, হনিবি আৰু হ'ল গাৰ্ডেনাৰ। হ'ল আজি তোমালোকক এইখিনি দেখুৱাইছোঁ, নেক্সট ভিডিঅ'ত আৰু আলোচনা কৰিম। গতিকে আজি ভিডিঅ'টো ইমানেই, ধন্যবাদ।